চাওক এই নিৰ্বাচনটো একপক্ষীয় নিৰ্বাচনৰ নিচিনা হৈ আছে কাৰণ ইয়াত বিৰোধী বুলি একো নাই NDAৰ যিবিলাক প্ৰাৰ্থী বিজেপি AGP আৰু UPPLৰ প্ৰাৰ্থী সেই সকলৰ কাৰণে খুব এটা ফেভাৰেবল এটা পৰিৱেশ এটা দেখিবলৈ পাইছোঁ ইয়াৰ মূল কাৰণটো হৈছে যোৱা 10টা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি আঁচনি যিখিনি চিন্তাধাৰালৈ ভাৰতবৰ্ষখন আগুৱাই নিছে ইয়াত ভাৰতবৰ্ষৰ সকলো নাগৰিকে আজি প্ৰধানমন্ত্ৰীৰ প্ৰতি এটা মৰম প্ৰধানমন্ত্ৰী এটা সন্মান আজি আহিছে আৰু তেখেতে সকলোৰে মনটো জয় কৰিব পাৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত অসমখন ভাৰতৰ ভিতৰত 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ় দিয়াৰ কাৰণে যি চিন্তাধাৰা লৈ কাম কৰিছে ইটো সকলো ৰাইজে দেখিবলৈ পাইছে আজি অসমখন ভাৰতৰ ভিতৰতে এটা শান্তিৰ ৰাজ্য হ'বলৈ গৈ আছে যোৱা 3টা বছৰত কোনো ধৰ্ণা নাই ৰেলী নাই কোনো মৃত্যু নাই বোমা বাৰুদ একো নাই খুব ভাল পৰিৱেশ আনপিনেদি অৰ্থনীতি উন্নয়নৰ বহুত ভাল কাম চলি আছে অৰুণোদয় আঁচনিৰ পৰা বিভিন্ন আঁচনি দিছে যাৰ দ্বাৰা দৰিদ্ৰ পৰিয়ালবিলাকে আজি অৰ্থনৈতিকভাৱে আগুৱাই যাবলৈ খুব এটা সুযোগ পাইছে জাতি জনগোষ্ঠীৰ সমস্যাবিলাকো সমাধান হৈছে গতিকে এনেক এটা পৰিৱেশত আজিৰ যিটো নিৰ্বাচন এই নিৰ্বাচনত কোনো এটা এনেকুৱা ইস্যু নাই কোনো এটা এনেকুৱা সমস্যা নাই যিটো নেকি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই টাচ কৰা নাই গতিকে এইখিনি সময়ত আৰু বেলেগ এটা পৰিৱেশ নাই আমাৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়া বিপুল ভোটত জয় হ'ব ইয়াত কোনো সন্দেহ নাই এইটোতো আৰু প্ৰাৰ্থী বুলি এইটো আপোনালোকে হয়তো নামটো জানা নাছিলে মই এইটো শুনাই নাছিলোঁ তো গতিকে এইটো তেখেতসকলে ভয় কৰিছে যে আমাৰ আৰু চিহ্নটো নোহোৱা হৈ যাব এটা সময়ত চৰকাৰ চলাইছিল আৰু এতিয়া বিটিআৰতো তেখেতসকলৰ কোনো অস্তিত্ব নাই সেইকাৰণে লাষ্ট বাৰৰ কাৰণে অলপ মানুহবিলাক দেখা পাওক বুলি চিম্বলটো কেণ্ডিডেট দিছে কিন্তু তেনেকা নামটো না ৰাজনীতিকত না সামাজিক ফিল্ডত ক'ব শুনিছে নেকি না কালচাৰেল ফিল্ডত তেনেকা নামটো কোনো শুনাই নাই গহপুৰত কাৰোবাৰ পৰা ভোট পাব নেকি তেখেতে কাৰোতো ভোট নাপায় কোনটো অঞ্চলৰ পৰা ভোট পাব নাই এতিয়া আৰু ফেক্টৰৰ কথাই নাই দূৰ দূৰতো তেখেতসকলে নাই আৰু তেখেতসকলে আগতে যিখিনি ভুল কৰি থৈ গ'ল বিটিআৰ অঞ্চলতে নাই যদি আৰু গহপুৰ শোণিতপুৰত ক'ৰ পৰা থাকিব এই অঞ্চলৰ ৰাইজৰ মাটি বাৰীৰ সমস্যা আজি সমাধান হৈছে দীৰ্ঘদিনীয়া স্বাধীনতাৰ 75 বছৰ পিছত যিবিলাক সমস্যা আছিলে এই সমস্যাবিলাক আজি সমাধান কৰি দিয়া হ'ল ইয়াৰ পিছত ৰাইজে কাৰ লগত থাকিব তেখেতসকলৰ চৰকাৰ থকা সময়ত BPF কংগ্ৰেছ চৰকাৰ আছিলে মানুহক 1 বিঘা মাটিও দিব পৰা নাছিলে এই সময়ত গতিকে আজি ইয়াত 9000 শোণিতপুৰ বিশ্বনাথত 9119টা পৰিয়ালে আজি ভূমিৰ পাট্টা পালে সো ইয়াৰ পিছত আৰু কাৰ কথা চিন্তা কৰিব কোন দেউৰী হয় কোন কি হয় এৱাৰনেছ সভা হৈছিল আৰু বিটিআৰ প্ৰধান আহিছে আমাৰ মাজলৈ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ আপচুৰ সভাপতি আহিছে দীপেন বড়ো ডাঙৰীয়া তেখেতৰ সতীৰ্থসকল আহিছে বড়ো ৰাইজক 14 চনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনৰ বাগজুৰি হাতত লোৱাৰ পিছত মই যদি গহপুৰলৈকে চাওঁ গহপুৰৰ বড়ো অঞ্চলৰ ডেভেলপমেণ্ট কি গহপুৰৰ বড়ো ৰাইজৰ মৌলিক কি অধিকাৰ বিচাৰিছিল ভূমিৰ অধিকাৰ এই ভূমিৰ অধিকাৰ আজি গহপুৰীয়া ৰাইজে 6500তকৈ অধিক পট্টা পাবলৈ সক্ষম হ'ল FRC লগতে PMAY ঘৰৰ পৰা ধৰি তেওঁলোকে ঘৰ বনাব পৰা নাছিল ইলেক্ট্ৰিচিটি কানেকশ্যন ল'ব পৰা নাছিল জল জীৱনৰ পাইপলাইন আনিবলৈ কিন্তু আজি এই গোটেই সমস্যাবিলাক আজি বিজেপি চৰকাৰৰ দিনত আজি সমাধান হৈছে NDA চৰকাৰৰ দিনত সমাধান হৈছে আৰু সেইকাৰণে আজি